কৃষ্ণ বন্ধু বান্ধৱীসকল নমস্কাৰ। বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে ভালে কুশলে আছে নহয় বাৰু? আজি মই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আহক দেৰি নকৰাকৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াই নিওঁ। আজি 1430 ভাস্কৰাব্দ কাতি মাহৰ 21 তাৰিখ ইংৰাজী 8 নৱেম্বৰ 2023 বুধবাৰ। বলক আজিৰ ৰাশিফললৈ আগবাঢ়ি যাওঁ। ৰাশি চক্ৰৰ প্ৰথম ৰাশি মেঘ ৰাশি। মেঘ ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিনটো আপোনাৰ স্বাস্থ্য অলপ দুৰ্বল হৈ থাকিব। প্ৰভাৱশালী মানুহৰ লগত ভাল হওক। কোনো বিষয়ক লৈ বন্ধু বান্ধৱীৰ মাজত বিবাদ হ'ব পাৰে আজি। চাৰ্ভাইকেল আৰু পেশীৰ জঠৰতাৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে। কিছুমান মানুহে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ বাবে শুভ ৰং ৰঙা, শুভ সংখ্যা 1 আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। বৃক্ষ ৰাশি। নিজৰ কাম আনৰ ওপৰত এৰি নিদিব আজি। প্ৰতিদ্বন্দ্বীৰ বাবে ৰাজনৈতিক লোকে সমস্যাৰ সন্মুখীন হ'ব পাৰে। মাৰ্কেটিং সম্পৰ্কীয় কামত আপুনি সফলতা লাভ কৰিব। সহকৰ্মীসকলে আপোনাক বহুত ভাল ব্যৱহাৰ কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত কিছু বাধাৰ সন্মুখীন হ'ব লাগিব। আপোনাৰ বাবে শুভ ৰং বগা, শুভ সংখ্যা 2 আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। মিথুন ৰাশি। আপোনাৰ উচ্চ পদবী লাভ কৰাৰ হেঁপাহ থাকিব। নতুন ঘৰ কিনাৰ কথা চিন্তা কৰিব পাৰিব আজি। ছিনিয়ৰসকল আপোনাৰ লগত বহুত সুখী হ'ব। আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব। বন্ধু বান্ধৱীৰ সৈতে ব্যৱসায় আৰম্ভ কৰিব পাৰে। ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপুনি ডাঙৰ আৰ্থিক লাভ কৰিব পাৰে। আপোনাৰ বাবে শুভ ৰং সেউজীয়া, শুভ সংখ্যা 36 আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। কৰ্কট ৰাশি। পাৰিবাৰিক জীৱনৰ মানসিক চাপ নাইকিয়া হৈ যাব আজি। আয়ৰ উৎসবোৰ অলপ দুৰ্বল হৈ থাকিব। আপোনাৰ খাদ্যাভ্যাস সুষম কৰি ৰাখক আজি। বিত্তীয় ক্ষেত্ৰত অপ্ৰয়োজনীয় মানসিক চাপ থাকিব পাৰে। শিল্প জগতৰ সৈতে জড়িত লোকসকলৰ বাবে আজিৰ দিনটো অতি ভাল। আপোনাৰ বাবে শুভ ৰং বগা, শুভ সংখ্যা 4 আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। সিংহ ৰাশি। ব্যৱসায়ত সাৱধানী চুক্তি কৰক। প্ৰকৃতিত সতেজতা থাকিব। উচ্চ পদবী লাভ কৰাৰ হেঁপাহ মনত জাগি উঠিব আজি। মানসিকভাৱে সবল হৈ থাকিব। ধন সম্পৰ্কীয় বিষয়ৰ সন্দৰ্ভত আপোনাৰ উদ্দেশ্য স্পষ্ট ৰাখক। আপোনাৰ বাবে শুভ ৰং ৰঙা, শুভ সংখ্যা 5 আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। কন্যা ৰাশি। কৰ্মক্ষেত্ৰৰ মেচিনৰ ৰক্ষণাবেক্ষণত ধন খৰচ হ'ব পাৰে। পৰিকল্পিত কামত পলম হ'ব পাৰে। ছ'চিয়েল মিডিয়াত ভুল মানুহৰ লগত বন্ধুত্ব নকৰিব। মনৰ কথা ক'বলৈ কুণ্ঠাবোধ নকৰিব। আপোনাৰ আচৰণ নিয়ন্ত্ৰণ কৰক। আপোনাৰ বাবে শুভ ৰং সেউজীয়া, শুভ সংখ্যা 36 আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। তুলা ৰাশি। বন্ধু বান্ধৱীৰ সৈতে ছুটিৰ পৰিকল্পনা কৰিব পাৰে। আপোনজনৰ লগত ভ্ৰমণলৈ যাব পাৰে। কৰ্মক্ষেত্ৰত আপুনি স্মাৰ্ট সিদ্ধান্ত ল'ব। স্থাবৰ সম্পত্তি ক্ৰয় বিক্ৰয় কৰি আপুনি লাভৱান হ'ব। অংশীদাৰিত্ব ব্যৱসায়ত আপোনাৰ কাৰ্যকলাপ বৃদ্ধি পাব। আপোনাৰ বাবে শুভ ৰং বগা, শুভ সংখ্যা 2 আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। বৃশ্চিক ৰাশি। বাকী থকা কাম সম্পূৰ্ণ কৰাত মনোনিৱেশিত কৰক। নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰিব পাৰে। ব্যক্তিগত কাম কৰা লোকৰ উপাৰ্জন বৃদ্ধি পাব। আপুনি আপোনাৰ যোগাযোগৰ সুবিধা ল'ব পাৰিব। টকাৰ বিষয়ত কাকো বেছি বিশ্বাস নকৰিব আজি। আপোনাৰ বাবে শুভ ৰং ৰঙা, শুভ সংখ্যা 1 আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। ধনু ৰাশি। কৰ্মক্ষেত্ৰৰ মানসিক চাপে আপোনাৰ কামত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। বৈবাহিক আলোচনাত লৰালৰিকৈ যোৱাৰ পৰা বিৰত থাকক। আপুনি আপোনাৰ কামৰ পদ্ধতিৰ মূল্যায়ন কৰিব পাৰে। ব্যক্তিগত জীৱনত কিছু ভাৰসাম্যহীনতা থাকিব পাৰে। যুক্ত বিজ্ঞান আৰু গৱেষণাত আপুনি যথেষ্ট সফলতা লাভ কৰিব পাৰে। আপোনাৰ বাবে শুভ ৰং হালধীয়া, শুভ সংখ্যা 9 আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। মকৰ ৰাশি। চৰকাৰী কামত বাধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। বতৰ পৰিৱৰ্তনৰ বাবে সমস্যা হ'ব পাৰে। শুভাকাংক্ষীৰ মতামত লোৱাৰ পিছত কাম কৰিলে লাভজনক হ'ব আপুনি। কঠোৰ শব্দ ব্যৱহাৰ কৰিলে সম্পৰ্ক নষ্ট হ'ব পাৰে। ইয়াৰ ফলত বৈবাহিক সম্পৰ্কতো উত্তেজনা সৃষ্টি হ'ব পাৰে। আপোনাৰ বাবে শুভ ৰং ক'লা, শুভ সংখ্যা 10-11 আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। কুম্ভ ৰাশি। কৰ্মক্ষেত্ৰত আপুনি আত্মবিশ্বাসেৰে ভৰি পৰিব। মানুহে আপোনাক সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ ব্যৱসায় বৃদ্ধিৰ বাবে ঋণ ল'ব পাৰে অৰ্থাৎ লোন ল'ব পাৰে। ঘৰৰ আৰামৰ যত্ন লওক। আপোনাৰ কৰ্মদক্ষতা বৃদ্ধি পাব। বৈবাহিক সম্পৰ্কত তিক্ততা নাইকিয়া হৈ যাব। আপোনাৰ বাবে শুভ ৰং নীলা, শুভ সংখ্যা 10-11 আজিৰ দিনটো আপোনাৰ বাবে
শুভ হওক। মীন ৰাশি আপোনাৰ কামৰ মানদণ্ড বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব। প্ৰশাসনৰ লগত জড়িত লোকসকলে হয়তো সন্মান পাব পাৰে। প্ৰেম বিবাহৰ সন্দৰ্ভত পৰিয়ালৰ সন্মতি নিশ্চয় ল'ব। পৰিয়ালত শুভ কামত ধন ব্যয় কৰা হ'ব। লুকাই থকা শত্ৰু চিনাক্ত কৰা হ'ব। আপোনাৰ বাবে শুভ ৰং হালধীয়া, শুভ সংখ্যা 9 আৰু আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। বন্ধু বান্ধৱীসকল, আজি ৰাশিফল ইমানতে অন্ত পৰিছে। আকৌ কাইলৈ লগ পাম কালিৰ ভিডিঅ'ত। কৃষ্ণ।